নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে এয়া পুৱাৰ চাহকাপ লৈ ফুলকেইজোপাৰ কাষলৈ আহিলোঁ আৰু এইটো মোৰ সদায় অভ্যাসেই ৰাতিপুৱা চাহকাপ লৈ ফুলবিলাক চাওঁ আৰু তাৰ পাছত মই কি কৰোঁ আপোনালোকে চাওকচোন আজি এই চাহকাপ খাই মোৰ যেতিয়া শেষ হয় বা শেষ হোৱালৈকে মই ফুলনিখনত থাকোঁ আৰু তাৰ পাছত মই কি কৰোঁ চাওক এই যে দেখিছে টি বেগটো এই টি বেগটো মই প্ৰায়ে এনেকুৱা মানি প্লাণ্টৰ কণ্টেইনাৰটোৰ গুৰিত মই এনেকৈ দি থৈ যাওঁ আৰু ইয়াৰ পৰা ইহঁতে সাৰো পায় লগতে নাইট্ৰজেনো পায় মই প্ৰায় 13 দিনমান ঘৰত নাছিলোঁ এইখিনি সময়ত মোৰ ঘৰ সম্পূৰ্ণ বন্ধ আছিল কিন্তু মোৰ ভেণ্টিলেশ্যনবিলাক খোলা আছিল ঘৰখনৰ আৰু মোৰ এই মানি প্লাণ্টবিলাক যিবিলাক মই পানীত ৰাখিছোঁ আৰু যিবিলাক মই মাটিত অৰ্থাৎ কণ্টেইনাৰত মাটিত ৰাখিছোঁ সেই গোটেই মানি প্লাণ্টখিনি মই ঘৰৰ ভিতৰতে থৈ গৈছিলোঁ মই চাব বিচাৰিছিলোঁ যে ইহঁত কিমান দিনলৈ ভালে থাকে আৰু সেয়েহে মই ঘৰৰ ভিতৰতে থৈ গ'লোঁ সিহঁতক আৰু ঘূৰি আহি মই দেখিলোঁ যে মোৰ মানি প্লাণ্ট এজোপাও বেয়া হোৱা নাই মাটিত ৰখা কেইজোপাও ভালে আছে আৰু পানীত ৰখা মানি প্লাণ্ট কেইজোপাও ভালে আছে এইজোপা চাওক মই মাটিত লগাই থৈ গৈছিলোঁ মাটিত থকা মানি প্লাণ্টজোপা অকণো নষ্ট হোৱা নাই আৰু এইটো পানীত ৰাখিছিলোঁ এটা সৰু বটলত ৰাখিছিলোঁ মই মাজে মাজে মোৰ ভিডিঅ'বিলাকত আপোনালোকক দেখুৱাওঁৱেই এইটো চাওক কিমান ধুনীয়া হৈ আছে আৰু এনেকৈ প্লাণ্টখিনি ভাল হৈ থকাৰ কাৰণে মনটোও ভাল লাগিছে আৰু এনেকুৱা নহয় যে আমি প্লাণ্টখিনি এৰি ক'তো যাব নোৱাৰিম আমিতো কেতিয়াবা ফুৰিবলৈ যাম ক'ৰবাত যাম আৰু তেনেস্থলত আমাৰ প্লাণ্টখিনি ভাল হৈ থাকিব নাথাকে আমাৰ বহুত চিন্তা হয় আৰু সেয়েহে মই এবাৰ মানি প্লাণ্টখিনি ঘৰৰ ভিতৰতে থৈ গ'লোঁ আৰু চাওঁচোন বাৰু ইহঁত ভাল হৈ থাকে নে নাথাকে মোৰ সেইটো এটা ধাৰণা কৰিবৰ মন আছিল কিন্তু এতিয়া মই নিশ্চিত হ'লোঁ যে মানি প্লাণ্টবিলাক বহু দিনলৈ ঘৰৰ ভিতৰত অৰ্থাৎ বন্ধ ঘৰৰ ভিতৰতো ইহঁত ভাল হৈ থাকে আৰু সেই কথাটোৱে মই আপোনালোককো জনালোঁ আপোনালোকেও মানি প্লাণ্টবিলাক এনেদৰে যদি ৰাখে নিশ্চিন্ত মনে আপোনালোকে ঘৰৰ ভিতৰত থৈ যাব পাৰিব পানীৰ পৰিমাণবিলাক কিছু কমিছে মই আহিয়ে সেই বটলবিলাকত বা গ্লাছবিলাকত পানী পুনৰ ভৰ্তি কৰি দিছোঁ আৰু পাতবিলাক ধূলি লাগিছিল বন্ধ হৈ থকাৰ কাৰণে সেই পাতবিলাক মই পৰিষ্কাৰ কৰি দিলোঁ এয়া চাওকচোন ইমান ধুনীয়া হৈ আছে মানি প্লাণ্টখিনি লগতে এয়া চাওক দুটা সৰু সৰু চিৰামিক কণ্টেইনাৰত মানি প্লাণ্টৰ দুটা আগ লগাই থৈ গৈছিলোঁ আৰু সেইকেইটাও চাওক এয়া ভালে আছে অলপো নষ্ট হোৱা নাই এয়া চাওক আপোনালোকক দেখুৱালোঁ আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰি যাব আৰু আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ এয়া চাওক এইবিলাক পেপেৰেমিয়া মই মাটিতে লগাই ঘৰৰ ভিতৰত থৈ গৈছিলোঁ আৰু কিছুমান মই পানীত থৈছিলোঁ আৰু সেইবিলাকো মই দেখিছোঁ ইমান দিন বন্ধৰ কোঠলিত থকাৰ পিছতো ইহঁত ভাল হৈ আছে আৰু এই পেপেৰেমিয়াবিলাকৰ পৰা এয়া চাওক শিপা ওলাইছে আৰু গ্লাছৰ পানীবিলাক কমি গৈছে মই আহি সেই পানীবিলাক সলনিও কৰি দিছোঁ আৰু পানীবিলাক পুনৰ ভৰ্তিও কৰি দিছোঁ আৰু এইটো এটা গ্লাছত মই ৰাখিছিলোঁ এয়া চাওক পেপেৰেমিয়া ইয়াতো এয়া ধুনীয়াকৈ শিপা ওলাইছে আপোনালোকে বাৰু ধৰিব পাৰিছেনে আৰু ডালবিলাক অলপো নষ্ট হৈ যোৱা নাই যদিও বন্ধ কোঠাতে ইমান দিন থাকিল গতিকে মই নিশ্চিত হ'লোঁ যে এই পেপেৰমিয়াবিলাকো ঘৰৰ ভিতৰত কিছুদিনলৈ ভালে থাকে মানে বন্ধ ৰুমত আৰু এয়া চাওক এইটো মই এনেকৈ ৰাখিছিলোঁ আৰু বহুত প্লাণ্টেই ৰাখিছিলোঁ সেইবিলাক প্লাণ্ট কেনেকুৱা হৈ আছে মই মোৰ পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় আপোনালোকক দেখুৱাম আজিলৈ আহোঁ